আজি আপোনালোকে একদম বেছিকে সুধি আছিলে যে কেতিয়া আহিব কাঠিয়েৰা চাদৰ কেতিয়া আহিব বুলি আজি ফাইনালি আহি পালেহি কাঠিয়েৰা চাদৰ একদম সাংঘাতিক বেছি ষ্টকত আহিছে মানে দেই বহুত বেছি হেয়া চক বহুত বেছি মানে টোটাল 24খন কাঠিয়েৰা চাদৰ আহিছে আৰু এইখিনি হৈছে কাঠিয়েৰা চাদৰখিনি কালাৰ চক গ্ৰীন স্কাই ব্লু আৰু এইকেইটা আহিছে বেলেগ বেলেগ কালাৰত এনেকুৱাকৈ আহিব অলপ বেলেগ বেলেগ কিন্তু এই চাদৰ কেইখন অকণমান দীঘল মানে হাত দীঘলৰ চাদৰ এইকেইখন কালাৰ কেইটা দেখুৱাই দিছোঁ আপোনালোকে বহুত বেছি ভাল পাব যিহেতু এইকেইটা আৰু এইকেইখন হ'ল কঁকালমৰা এইখন হৈছে প্লেন চাদৰ গ্ৰীণ কালাৰ অকল এখন আহিলে প্লেন চাদৰ বাৰু আৰু আহিব কিন্তু বৰ্তমান অকল এখন আছে এয়া চাওক এইখিনি হৈছে দীঘল চাদৰ আৰু এখন অকণমান ছুটি এখন বাৰু হাতৰ এইখিনি 6.5 হাত এনেকুৱা আপোনাৰ শকত মানুহৰ কাৰণে এইকেইখন চাদৰ ভাল হ'ব আৰু এইকেইখন চাদৰৰ দামটো হৈছে 350 ডেলিভাৰী চাৰ্জ লগাই মেলি দেই মই আপোনালোকক কৈ আছিলোঁ মই কাঠিয়েৰা চাদৰ আনি দিব পৰা নাছিলোঁ কাৰণ হিপিনে বহুত বেছি দাম বঢ়াইছে যিহেতু গতিকে ময়ো আপোনালোকক 330 টকা দিয়াৰ পৰা এতিয়া 350 টকা কৰিছোঁ কাৰণ তেওঁলোকে মোক নাই দিয়া ময়োতো আপোনালোকক কেনেকৈ দিম হয় নাই বাৰু আপোনালোকে বুজি পাইছেই চাগে হিপিনি পাবলৈ বহুত কষ্ট হৈছে আৰু বহুত দিন হ'ল মই আপোনালোকে বিচাৰি থকাৰ পিছতো মই চাদৰখিনি যোগান ধৰিব পৰা নাই হয় নাই তো এতিয়া আহিলে ফাইনেলি এইখিনি হৈছে অলপ দীঘল হাত মানে 350 টকা হ'ব আৰু এইখিনি গোটেইখিনি আপোনাৰ একে সাইজৰে মানে 6 হাত 6.5 হাত তেনেকুৱা দেই বহুত দীঘল নহয় চাদৰখিনি কিন্তু বহুত ধুনীয়া মই এখন মেলি দেখুৱাইছোঁ আপোনালোকে বহুত বেছি ভাল পাব চাদৰখিনি চাই বহুত মৰম লগা চাদৰ কেইখন এয়া চাওক যিহেতু কাঠিয়েৰা চাদৰখন ঘৰতে লোৱা যায় কৰবালৈ পিন্ধি যোৱা নহয় গতিকে বহুত দীঘল নহয় আপোনালোকে ল'ব পাৰিব আৰু মই মানুহজনী থিয় হৈ থকাৰ পৰা দেখাইছোঁ বহুত দীঘল নহয় বুলি কৈছোঁ গতিকে মাটিৰ পৰা মোৰ ইমানখিনি হৈছে তাৰ মানে আপুনি ঘৰত ল'ব পাৰিব কৰবালৈ লৈ যাওঁ বুলি ক'লে কিন্তু অকণমান ছুটি হ'ব কাৰণ আমি ঘৰত লোৱা চাদৰখন অকণমান ছুটি হ'লেও মেনেজ কৰিব পাৰি হয় নাই আৰু কৰবালৈ যাব লগাখন অকণমান দীঘল লাগে গতিকে মই আপোনালোকক বুজাই কৈ দিলোঁ শকত জনীৰ কাৰণে তেনেকুৱা হ'ব আৰু ছুটি চাপৰ এগৰাকীৰ কাৰণে কিন্তু ধুনীয়া হ'ব চাদৰখিনি মোৰ কাৰণে অকণমান মই 19-20 পাইছোঁ আৰু মানে আপোনাৰ কৰবালৈ লৈ যাব লগা হ'লে তাৰমানে অকণমান মোৰ কাৰণে ছুটি হ'ব সেইটো কাৰণে মই আপোনালোককো বুজাই দিছোঁ যাতে আপোনালোকে বুজি পোৱাত অসুবিধা নহয় আৰু এই চাদৰখিনিৰ দাম হৈছে 350 টকা ইয়াতে শ্বিপিং চাৰ্জ সোমাই আছে চাদৰখিনি আৰু যিটো মানে আপোনাৰ যেখন লৈ ল'ব পাৰে মাত্ৰ 24খন আহিছে বৰ্তমান বহুত বেছিকৈ সুধি আছিলে আপোনালোকে বিচাৰি আছিলে গোটেইখিনি এইখিনি সেউজীয়াখিনিও এখন দেখাই দিছোঁ মই চাদৰ দেখিলে আপোনালোকে গম পাব দেই ধুনীয়াকৈ দেখাই দিছোঁ আৰু চক এখন চক চাদৰখন এখন সেউজীয়াখন বহলটো ধুনীয়া আছে কিন্তু দীঘলটো অকণমান ছুটি কৰিলে যিহেতু যিগৰাকী মানুহে বৈছিলে সেই মানুহগৰাকী হৈছে অকণমান ছুটি চাপৰ তো তেওঁৰ কাৰণে জোখা হোৱাকৈ বনালে আচলতে কথাটো সেইটো আৰু তো এয়া হ'ল দেখি পাইছেনে আৰু ঘৰত ল'বৰ কাৰণে ঠিকেই হ'ব কৰবালৈ লৈ যাওঁ বুলি ক'লে ওখ মানুহ এগৰাকীৰ কাৰণে কিন্তু অকণমান ছুটি হ'ব সেইটো কাৰণে আপোনালোকক মই বুজাই কৈ দিছোঁ যদিহে আপোনালোকে ল'ব খোজে তেতিয়াহ'লে এই দীঘল কেইখনৰ পৰা কোনোবা বেছি ওখ শকত মানুহে ল'ব পাৰে নতুবা আপোনালোকে এইকেইখন মানে ঘৰত ল'বলৈ ভাল লাগিছে এনেকুৱাই লওঁ বুলি তেনেকৈ ল'ব পাৰে আৰু বহুত ধুনীয়া 24খন আহিছে আপোনালোকে নিজৰ পছন্দৰখিনি লৈ ল'ব আৰু বহুত বেছি টাইম ষ্টকত নাথাকে যিহেতু কাঠিয়েৰা চাদৰ মানে ইমান টাইম লাগিলে মই ষ্টকত আনিবলৈ বিচাৰি মই পোৱাই নাই আনিব পৰা নাই আৰু এইখনৰ কালাৰটো ইমান মৰম লাগিছে চাওকচোন মোৰ বহুত ধুনীয়া লাগিছে ইয়াত মানে ব্লেকত ৰাণী কালাৰ দি দিছে পিংক কালাৰ ব্লেকত পিংক দি দিছে আৰু খুব মৰম লাগিছে চাদৰখন এয়া চাওক এইখন কৈ আছোঁ বাৰু এইখন হৈছে তেনেকৈ আপোনালোকে যদি কাৰোবাক লাগে তেতিয়াহ'লে পটাপটকৈ যোগাযোগ কৰিব স্ক্ৰীনত মই মোবাইল নম্বৰটো বাৰু দি দিম আৰু আপোনালোকে চাই মেলি ধুমাধুমকৈ আপোনালোকৰ যিকেইখন লাগে এইটো আপোনালোকে লৈ ল'ব আৰু আজি আপোনালোকলৈ মই ভিডিঅ'টো এৰি দিছোঁ এতিয়া লগালগ এৰিয়ে দিওঁ স্ক্ৰীনতো মোবাইল নম্বৰটো দিয়ে দিছোঁ আপোনালোকে ভাল পাব চাদৰকেইখন বহুত ধুনীয়া আৰু বহুত ভাল চাদৰ আহিছে পকা সূতাৰ চাদৰ আৰু বাৰু বৈ আছে তথাপিও বৰ্তমান এইখিনি আহি গ'ল আৰু বহুত টাইম লাগিছে 350 টকা আপোনালোকলৈ মই এৰি দিছোঁ আপোনালোকে যেইখন লাগে ল'ব পাৰে তো
তো ভিডিওটো চাই কেনেকুৱা পাইছে কাঠিৰা চাদৰ লৈ আহিলোঁ আৰু ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব বহুত বিচাৰি আছিলে আপোনালোকে কাঠিৰা চাদৰ মই ষ্টকত আনিব পৰা নাছিলোঁ প্লেন চাদৰ বৈ আছে এতিয়াও 5 গৰাকীক ববলৈ দি থৈছোঁ 10খন 50খন চাদৰ ববলৈ দি থৈছোঁ কিন্তু তেওঁলোকে মোক দিয়াহি নাই ববলৈ দি থৈ দিয়া ভাগতে আছে এতিয়াও অহা নাই তো সোনকালে তেওঁলোকে দিবহি সেইখিনিও পাব আপোনালোকে আৰু এতিয়া ববলৈ আৰু কৈ পঠাইছোঁ এয়া আপোনালোকলৈ দিলোঁ আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ফ'ল' কৰি দিব আৰু যিসকলে মানে অলৰেডি চাই আছে লৈ আছে মোৰ পৰা কাপোৰ কেনেকুৱা লাগিছে লৈ কমেণ্ট কৰি জনাব ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব আৰু সকলোৱে মৰম দিব সকলোকে মই নতুন নতুন কালেকশ্যন দেখুৱাবলৈ যত্ন কৰিম নতুন এটা ভিডিঅ'ত বহুত বেছি ভাল ভাল যিবিলাক পাওঁ সেই প্ৰতিটো বস্তুৱে আৰু 2-3 দিনতে আহি আছে চাদৰ বুটা বছা চাদৰ বিচাৰিছে আপোনালোকে বুটা বছা চাদৰ আহি আছে আপোনালোকে পাব বহুত ধুনীয়া চাদৰখিনি বহুত মৰম লগা খুব সোনকালে আপোনালোকৰ ওচৰলৈ মই লৈ আহিম তো তেতিয়াহ'লে সামৰি দিছোঁ ভিডিঅ'টো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত আৰু নতুন নতুন এইখিনি কাপোৰৰ সৈতে তো কেনেকুৱা চাইছে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব সামৰি দিছোঁ